হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? ভালনে? আৰু মই সোণমণিয়ে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এই দেখিছেনে, এতিয়া ৰাতি হ'ল, 7 বাজি পাৰ হ'ল, 7 বাজি 20 মিনিটমান গৈছে। আৰু মই এই ৰাতিখন কি দেখাব লৈছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবচোন, তেতিয়াহে সকলো কথা গম পাব আৰু বুজি পাব। আৰু ভিডিঅ'টো এতিয়া চাই থাকক। এয়া চাওক, এইখিনি কি জানেনে বাৰু? এইখিনি হৈছে বৰা চাউলৰ ভাত হয়। মই কি কৰিব লৈছোঁ জানেনে? এইখিনি মই সাঁজ বনাব লৈছোঁ, যিহে নেকি আমাৰ ঘৰত এখন সকাম আছে দুৰ্গা পূজাৰ পিছত, গতিকে এসপ্তাহৰ পিছত। গতিকে মই অকণমান আগতীয়াকৈ থৈছোঁ, যিহে নেকি এইখিনি সাঁজখিনি থ'লে মানে সাঁজ কিছুমানে লাও পানী বুলি কয়, থ'লে মানে অলপ ভাল হ'ব, চোকা হ'ব, মিঠা হ'ব। গতিকে মই থ'ব লৈছোঁ। আৰু এইখিনি হৈছে পিঠা, মই খুন্দি লৈছোঁ সাঁজৰ পিঠা। আৰু কেইটামান দেখিছেনে গোটাকৈ আছে, এই পলিথিনটোত মই খুন্দি লৈছোঁ সাঁজৰ পিঠা। দিনটো আজৰি নাই জানেনে? এতিয়া অমৃত কলৰ যাত্ৰা কৰি আহিলোঁ, গধূলি পাইছোঁহি। তাৰপিছত আকৌ এইখিনি ৰাতিপুৱাতেই সাঁজ সিজাই থৈ গৈছিলোঁ, গধূলি আহি পিঠাখিনি সেনাম বুলি সাঁজৰ দৰৱখিনি। আৰু আহি লৈ গধূলি হ'ল, ৰাতিপুৱা সিজাই পকাই কাম বন কৰি আৰু চাদৰ এখন দহি বাতিলোঁ, দহি বাতি আকৌ ওলাই গ'লোঁ অমৃত কলৰ যাত্ৰা আৰম্ভ কৰিবলৈ। ওলাই আহি আকৌ গধূলি পাইছোঁহি, পাই কিনে আকৌ এই সাঁজখিনি আকৌ সেনাব লৈছোঁ দৰৱখিনি। আৰু এইফালে এইখিনি বনাই থৈছোঁ, এইখিনি হৈছে ভাত খোৱা চাউলৰ হয়, আৰু এইখিনি হৈছে বৰা চাউলৰ। আৰু একে সমান সমানেই দিব লাগে। অকল যদি বৰা চাউলৰ বনোৱা হয় তেতিয়া কি হয় জানেনে? মূৰ ঘূৰাই মানুহে খালে। গতিকে দুইজাত যদি মিক্স কৰি দিয়া হয়, বৰা চাউল আৰু আমি ভাত যোনটো চাউলৰ ভাত খাওঁ, সেয়ে চাউলৰ যদি লগতে মিক্স কৰি বনোৱা হয়, তেতিয়া মানুহৰ মূৰ নুঘূৰাই। গতিকে মই বহুত দিনৰ পৰা বনাই আহিছোঁ। আমাৰ যিহে নেকি আমি খাটি আহোম মানুহ, আৰু আমাৰ সাঁজ নহ'লে সকাম এখন পাতিলে নচলে সকামখন। গতিকে আমি এনেধৰণে বনাওঁ। এতিয়া এইখিনি মই অলপ সেনাই লৈছোঁ, পানী দি কিনে ভাঙি লৈছোঁ, গোটা গোটা হৈ আছিলে। আৰু মই চেৰা দিম বুলি ভাবিছিলোঁ। চেৰা মানে আপোনালোকে কি বুজিছেনে? এই বটুৱা এটা তলত বহাই পানী দি আৰু বাট লগা এটা খৰাহি দি তাতে চাউলখিনি দি ফিটা মেৰিয়াই দিব লাগে কাষৰ ফালে, সেইটোকে চেৰা ভাত বুলি কয়। আৰু কাঁহীয়ে ঢাকি দিলে ভাপত বনে যোনটো, সেইটোৱে সেনেধৰণে আমি বনাওঁ। এফালে মই এতিয়া এইখিনি এনেকৈ কৰিলোঁ, আৰু কৰি এনেধৰণে এইখিনি পিঠাখিনি দি দিছোঁ, দেখিছেনে বাৰু? এনেধৰণে দি দিছোঁ। এনেকৈ কৰি এইখিনি সেনাম আৰু দুইখিনি মিক্স কৰিম। আপোনালোকে দেখি থাকিব, দুইখিনি এনেধৰণে মিক্স কৰি যাম। আপোনালোকৰ বনাইনে বাৰু জনাবচোন। এনেধৰণে মিক্স কৰিম, গোটেইখিনি ভাল ধৰণে মিক্স কৰিব লাগিব, তেতিয়া ভাল হ'ব, নহ'লে ক'ৰবাত থাকি গ'লে বেয়া হয়। আৰু মই কলপাত, এতিয়া ৰাতি হ'ল যিহে নেকি, ভাগৰ লাগিলে আহি অলপ বহি ল'লোঁ। আৰু বহি লৈ কেনে মই কলপাত ৰাতি এতিয়া কাটি আনি আৰু এতিয়া বনাইছোঁ। ইমানেই সময় নাপাওঁ জানেনে বাৰু? আজৰি নাই বুলি ক'লেও বেয়া নহয়। আৰু মোৰে বুলি নহয়, প্ৰতিজনী মাইকী মানুহৰে তেনেকুৱা বাৰু। কিছুমানে সময় পায়, নেপায় নকওঁ। মই কিন্তু একেবাৰে সময়টো উলিয়াবলৈ বহুত দিগদাৰ হয়। এদিকে কাপোৰ চিলাব লাগে, এদিকে দহি বটা, ব্লাউজ কটা, আৰু বজাৰলৈ যাব লাগে। বজাৰ কৰিবলৈ ঘৰৰ কাৰণে, কেণ্টিঙৰ কাৰণে ডিব্ৰুগড়ত বজাৰ কৰিবলৈ যাওঁ। পুৱা 6টা বজাতে গুচি যাওঁ ট্ৰেভেলাৰত উঠি, 9:30টাত ঘৰৰ পাই যাওঁহি। আকৌ আহি ভাত অকণমান খাই অলপ দেৰি বহি আকৌ মেচিনত লাগিয়ে যাওঁ, নহ'লে দহি বাতোঁ। ইমানেই সময় নাই চাওকচোন বাৰু। আপোনালোকৰ তেনেকুৱা হয়নে বাৰু? দিনত কোনোদিনে শুইয়ে পোৱা নাই, আৰু নুশুই অভ্যাস হৈ গ'ল, টোপনিও নধৰে। কেতিয়াবা যদি অকণমান খন্তেক গাটো বেয়া লাগিছে বুলি পৰিও থাকোঁ, হ'লেও টোপনি নাহে কিয় ক'বই নোৱাৰোঁ। কিয় টোপনি নাহে নিজকে চিন্তা কৰোঁ। আনে ইমান ভালকৈ শুৱে, মোৰ কিয় টোপনি নাহে, তেনেকুৱা ধৰণে ভাবি থাকোঁ। আনৰ ভাগৰ লাগিলে টোপনি যায়, মোৰ কি হয় জানেনে? ভাগৰ লাগিলে টোপনি কি বস্তু মই চিনিয়ে নাপাওঁ, তেনেকুৱা। আকৌ এবাৰ কৈছোঁ, আপোনালোকে খায়নে বাৰু? আৰু এনেধৰণে আপোনালোকৰ ঘৰত বনায়নে? আৰু যদি বনায় কমেণ্ট এটা কৰি জনাব, আৰু কমেণ্টটো কৰিবলৈ নেপাহৰিব। এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ আপোনালোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে, আৰু ফেচবুকত চোৱাসকলে যাতে মোক ফ'ল' কৰি দিয়ে।
এই চাওক এইখিনি ভাত খোৱা চাউলখিনি আৰু বৰা চাউলখিনি মই মিক্স কৰি পিঠা মিক্স কৰি এনেকৈ দৰৱটো মিক্স কৰি মই বাল্টিঙত ভৰাই দিলোঁ। আৰু মই আনকালে ডাঙৰ যতন লওঁ। আজি মই ডাঙৰ যতন যিহে নেকি ওপৰত উঠি আছে, গতিকে নমাব নোৱাৰিলোঁ নমাবলৈ। আৰু মানুহজনো যিহে নেকি এতিয়া মই অহাৰ পিছত আন্ধাৰ হ'ল আৰু তেতিয়া ওলাই গ'ল আৰু মোলৈ বাট চাই আছিলে, আহিলে আৰু মই তেওঁ ওলাই যাম এপাক বুলি কাৰণে দিনটো ঘৰতে সদায় সোমাই থকা হয় বুলি। আৰু গতিকে বাৰীৰ কামো কৰি আছে, তেওঁ একেবাৰে সময় নাপায়, বাৰীত শাক পাত লগাইছে। গতিকে এনেধৰণে তাকে ক'লোঁ আপোনালোকক, এনেধৰণে আমাৰ কামবিলাক চলাই থাকোঁ আৰু কৰি থাকোঁ এনেধৰণে। আপোনালোকেও এনেধৰণে সাজ থয় নথয় ক'বচোন। আৰু কিছুমানেতো লাও পানী বুলি কয়, আমি সাজ বুলি কওঁ। দৰৱটো এইখিনি মই বাল্টিঙত ভৰাম আৰু বৰা চাউলৰখিনি এইখিনি এনেধৰণে মই ভৰাই গ'লোঁ তিনটাত ভৰাই গ'লোঁ। আৰু মই এইখিনিও টিঙতে ভৰাই মিক্স কৰি দিম হাতেৰে, তলৰ পৰা হাত এনেকৈ ভৰাই পিনে মিক্স কৰি দিম মই। আৰু ভিডিঅ'টো আপোনালোকে চাব, স্কিপ নকৰিব। আপোনালোকৰ থয় নথয় এনেধৰণে সাজ জনাবচোন। আমাৰ নথলেই নহয়। আৰু মই যিহে নেকি এইবিলাক নাখাওঁ আৰু মই থৈ বহুত ভাল পাওঁ। আৰু সকামৰ কাৰণে থৈছোঁ যেতিয়াতো আৰু এইবিলাক চুবই নোৱাৰি। আজি পুৱাতেই 5টাতে একেবাৰে গা মূৰ ধুই সাজখিনি এইখিনি সিজাই থৈ গৈছিলোঁ, এতিয়াহে সেনাইছোঁ বাৰু। সিজাই থৈ গৈছিলোঁ আৰু চেঁচা হ'ল, চেঁচা হোৱাৰ পিছত সেনাব লাগে, নহ'লে সাজ কিন্তু বেয়া হয় বুলি কয় মানুহে। আৰু আমি গৰমে এদিনো সেনাই পোৱা নাই, গতিকে সদায় চেঁচা কৰিয়ে সেনাওঁ। আপোনালোকৰ এইফালে এনেধৰণে থয় নথয়, কাৰ কাৰ ঘৰত থয় কমেণ্ট এটা কৰি জনাবচোন। আৰু কোনে কোনে খায় সেইটোও জনাব। মই থৈ বহুত ভাল পাওঁ। ইয়াত চাওক মই কৰি এটালোঁ সেনাই মিক্স কৰি, আৰু ইয়াত দিছোঁ মই এটা জলকীয়া এটা। এইফালে 3টা বাল্টিঙত 3টা দিছোঁ এনেধৰণে। আৰু কিয় দিছোঁ জানেনে? এইটো কাৰণে দিছোঁ, মানুহৰ নজৰ নেলাগিবৰ কাৰণে জুই এঙেঠা আৰু জলকীয়া দিব লাগে, আৰু দি থাকোঁ মই। গতিকে এনেধৰণে এই পাতখিলাহেঁতে এনেকৈ ঢাকি দিম। আৰু এইকেইখিলা পাত কেনেকুৱা জানে? যোনখিনি মই সেনাইছিলোঁ তাৰে এডোখৰ পাত মই ভাঙি ল'লোঁ, যিহে নেকি বেয়া নহয় সেইকেইডোখৰ। এইখিনিয়ে মই সেনাইছিলোঁ, এনেকৈ ধৰণে ঢাকি দিম এই ধৰণে। আৰু এই সাজ আমাৰ মানুহজনো নাখায়, তেনেকৈ মদ নাখায়। আৰু কেতিয়াবা আলহী দুলহী আহিলে অকণমান ৰঙা খায়। আৰু গতিকে মইতো নাখাওঁৱে, কিন্তু সকাম পাতিলে আৰু বহাগৰ বিহুত এনেধৰণে বা মাঘৰ বিহুত থোৱা হয়। এনেধৰণে এখন কাঁহীয়ে ঢাকি দিলোঁ। আৰু আপোনালোকক আৰু এটা বস্তু মই দেখাব পাৰিলোঁ, এই বাল্টিংটো ইয়াত মই লৈছিলোঁ ইমান আধাতকৈ অলপ বেছি পানী অকণমান থাকিলেই এই পানী দিহে সেনাব লাগে। মই সেনাই দে আপোনালোকক পানী দি সেনাই দেখুৱাব পাহৰি গ'লোঁ, কিন্তু এতিয়া কৈ দিছোঁ। আৰু অকণমান বাল্টিংটোত থাকিলেই ইয়াৰ এনেকৈ পানী লৈ ল'ব। আৰু কম হ'লে 1 মগমান ল'লেও হৈ যায়, 2 কেজিমান চাউল বনালে মানে। ঠিক এনেধৰণে পানী ঢালি আপোনালোকে প্ৰথমতে ভাতখিনি বা বৰা চাউলখিনি ভাঙি ল'ব। তাৰপিছত বৰা চাউল ভাঙিলে মানে অলপ বেছি পানী লাগে বাৰু, এমগতকৈ 2 কেজিত হ'লে। আৰু ভাঙি ল'ব। তাৰপিছত পিঠা ছিটিয়াই কেনে সেনাই থাকোঁতেও কিছুমানে অলপ কেতিয়াবা ল'বলগীয়া হয় টান হ'লে, কেতিয়াবা নল'লেও হয় অলপ, যদি পানী আগতেই যদি অলপ বেছি সেনাই লোৱা হয়। সেয়ে আপোনালোকক ভিডিঅ'টো দেখুৱালোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজিলৈ বাই বাই।